Hello everyone, good morning. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু গুড মৰ্নিং মানে এতিয়া ৰাতিপুৱা 10টা মানে বাজিব হ'ল গা পা ধুলো চাহটা খাই ললো তাৰ পিছত এতিয়া মানে হেৰি চুলিখিনি ধুলো অলপ অলপ শুকাব আছে আৰু এতিয়া ৰাতিপুৱা আজি এফালে যাওঁ মানে হৰুৰা বজাৰ কেইটামান কৰিবলৈ আছে বহুত দিনৰ পৰা মানে যাম ভাবি আছিলো কিন্তু মিলাগে নাছিলে এতিয়া সেইকাৰণে ভাবিছো পটককে যাওঁ বোলো বেছি বজাৰ নহয় আৰু হৰুৰা খুচখুচিয়া বজাৰ কেইটামান কাৰণে বোলো বজাৰ কেইটা পটককে কৰি আহোগে বজাৰ সজাৰ কৰি আহিলো আৰু টাউনত আজি বহুত বেছি ভিৰ আছিল ইমান গৰমো নহয় এতিয়া মানে ভোকো লাগিছে কাৰণ ৰাতিপুৱাই মই চাহ একাপে খাই গৈছিলো এতিয়া মামীয়ে ভাত বনাই থৈছে ভাত খামগে আৰু এফালে আজি আমাৰ পাহি মানে টাউনলৈ যাবলৈ মন আছিলে মোৰ লগত কিন্তু মামীয়ে নিদিলে তাইৰ কাৰণে মনটো অকণ বেয়া সেইকাৰণে অকলে বহি আছে ৰুমটোতে আহি অকলে বহি আছে সি এতিয়া তেনেহ'লে ভাতকেইটা খাই লওঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ আজি এটা কেকৰ অৰ্ডাৰ আছিলে আৰু কেকটো মানে মামীয়ে বনাই হৈ গ'ল সেইকাৰণে ভাবিছোঁ আপোনালোককো বোলো দেখাই দিওঁ ৰ'বতে মই দেখাই আছোঁ এইটো চক কেকটো এইটো বনাই হৈ গ'ল বেছি ডাঙৰ নহয় আৰু 1 পাউণ্ডৰ মানৰ হ'ব এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই এডাল হেপী বাৰ্থডে ষ্টেণ্ডাল এডাল লগাবলৈ আছে আৰু আজি আমি ৰাতিকে খাবৰ কাৰণে বনাইছোঁ চিকেন আৰু লগত আছে মাছটো বনোৱা নাই চিকেনটোহে বনাই হৈছে মাছটো বনাম আৰু লাহেকৈ এয়া চিকেন একদম পুৰা বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মাছ বনামগে আৰু এফালে আমাৰ মাছ হৈ গ'ল আৰু অলপ সময় উতলিবলৈ দিছোঁ মাছে মচুৰ দালি আৰু লগত দি দিছোঁ ঔটেঙা সেয়া আৰু আজি মাছ আৰু মাংসই ভাত খাম হেল্ল' এভৰিৱান গুড মৰ্নিং আৰু আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱা উঠি চাহ খাই লগতে মেগী খাই ল'লোঁ আৰু এতিয়া এফালে যাওঁ সেইকাৰণে গা পা ধুই ওলাই ল'লোঁ যাওঁ মানে আজি আমি যাম শিৱসাগৰ আইতা ঘৰলৈ যাওঁ আইতা মানে মামী মাকৰ ঘৰলৈ তো সেইকাৰণে ভাবিলোঁ আপোনালোককো বোলো দেখাই দিওঁ সেইটো কথা আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মোৰ ওলাই হৈ গ'ল বাকী বাহিৰত ওলাই আছে তাতো ওলাই হ'লে আমি যাম আৰু আমি ভাবিছিলোঁ 10:30 মানত ঘৰৰ পৰা ওলাম কিন্তু অকণমান দিগদাৰ এটা হ'ল মানে মাজতে সেইকাৰণে 11টা মানে বাজি গ'ল ঘৰৰ পৰা ওলাওঁতে তাৰপিছত ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু আকৌ এটা জেগাত ৰখিব লগা হ'ল কাম এটা আছিলে তাতো দেৰি হৈ গ'ল এনেই 1 ঘণ্টামান লাগে পাওঁতে কিন্তু এতিয়া মানে 11:30টাও হৈ গ'ল 12টা মানে বাজিব হ'ল আৰু মামী এতিয়া এফালে ৰখিছোঁ মানে মামী আৰু মামাই দোকানত সোমাইছে কিবা কিবি কিনিবৰ কাৰণে সোমাইছে সেয়া আৰু বেছি দেৰি নাই আৰু 20 মিনিটমানৰ পিছত পামগৈ আৰু এইটো মৰম আৰু এফালে এতিয়া মামীহঁত মিঠাই ল'বৰ কাৰণে সোমাইছে আহিব আৰু বেছি দেৰি নকৰে বেছি বস্তু ল'ব নাই পটাপট আহি যাব তাৰপিছত যাম আৰু এইফালে এডোখৰত এতিয়া পাচলি দেখা পালোঁ পাচলি আৰু আচলতে বাঁহগাজ দেখা পালোঁ সেইকাৰণে মামা নামি গৈছে বাঁহগাজ ল'বৰ কাৰণে আমি গাড়ীতে বহি আছোঁ আৰু এইফালে জেগাকণ আপোনালোকক এনেই অকণমান দেখাই দিছোঁ আৰু জাজি পোৱা আগত হয় জাজি পাবগৈ নালাগে আৰু তাৰ আগতেই ফাইনেলি আমি আহি পালোঁহি আইতা ঘৰ আৰু এতিয়া বহুত দেৰি হৈ গ'ল আকৌ এফালে ৰখিলোঁ আকৌ অথনি কিবা মামাই কিনিলে এতিয়া কেইটা বাজিলে জানো পাই 12:30 মান 12:30 হৈ গ'ল আৰু এতিয়া আহি পাই এতিয়া খাবলৈ লৈছোঁ নেমু চৰবত দিছে একদম গৰমত ভাল লাগি গৈছে এতিয়া আমি এনেই মানে বহি আছোঁ দেই পাহিয়ে মই বহি আছোঁ আৰু এইকেইটা হৈছে এইটো আমাৰ মৰম আৰু এইটো হৈছে মামাৰ ল'ৰাটো এইটো পোৱালি কুকুলো নামটো কি তোমাৰ কৈ দিয়া
নামটো কি কৈ দিওঁ নোকোৱা নোকোৱা নি মাম খালা নাই মাম মাম খালা নাই এতিয়া আমি ভাত খাবলৈ লৈছোঁ ভাত হ'ল আৰু ভাত ক'ত খাম এতিয়া তলত বহি আইতাই ভাত বাঢ়িছে কি কি বনাইছে আজি এইটো কি মাংস হাঁহ মাংস আলু ফ্ৰাই এইফালে চালাড কোমোৰাই আলুৱে হাঁহৰ মাংস এতিয়া আমি চব এতিয়া তলত বহি একদম একেলগে ভাত খাম হয় নাই আইতা আইতাই বাঢ়িছে আৰু এই আইতাহঁতে ভাত বাঢ়ি আছে আৰু লগতে আছে মামী গথনিৰ পৰা আপোনালোকক দেখাব পৰা নাছিলোঁ কাৰণ পাকঘৰতে লাগি আছিলে ভাত বনাই আছিলে যে মামী এফালে চাই দিয়া অকণমান এইফালে মৰমে ভাত খাবলৈ বহিলে পাহিয়ে এইফালে ভাত খাই আছে এতিয়া ময়ো ভাতকেইটা খাই লওঁ তাৰপৰা আকৌ লগ পাই আছোঁ ভাত পানী খোৱা হৈ গ'ল আমি খালোঁ মামীহঁতে খাই আছে মোৰ খাই হৈ গ'ল পাহিও খাই হৈ গ'ল এতিয়া কিবা ভাগৰ লগা নিচিনা লাগিছে সেইকাৰণে ভাবিছোঁ অকণমান শুই লওঁ ফুৰিবলৈ আহি শুবলৈ অহা নিচিনাই হৈছে আৰু এইফালে আমাৰ পোৱালিটো চব অকলে টোপনি গ'ল তাই খেলি ভাগৰ লাগিলে যে সেইকাৰণে অকলে আহি ইয়াত শুই আছেহি আমি গমেই নাপাওঁ পিছতহে দেখা পাইছোঁ শুই উঠিলোঁ তাৰপিছত এতিয়া একেলগে চবেই চাহ খাবলৈ লৈছোঁ এয়া চাহ বাকিছে চব বহি লৈছোঁ এইফালে এইটো মৰম পোৱালিটো ইটো সাৰ পাইছেহে এতিয়া সি গমেই নাপায় জগাবলগীয়া হৈছে তাক তেতিয়াহে সাৰ পাইছে এইফালে চিংৰা পেটিছ আকৌ আইতাই পিঠা বনাই থৈছিলে আৰু লগতে মিঠাই আছে কালাকান সেয়া আৰু এতিয়া সন্ধিয়া হ'ল আৰু 6টা মানে বাজিব হ'ল এতিয়া আমি ওলাইছোঁ আৰু এতিয়া যাওঁগৈ ঘৰলৈ 7টা মানে বাজিব চাগে ঘৰ পাওঁতে আৰু গধূলি হৈ যাব একদম যাওঁ আৰু এতিয়া চব ওলাই হৈ গ'ল আগফালে আহিছোঁ এতিয়া বাই দিয়া বাই ককলো বাই বাই আমি ঘৰ আহি পোৱা মানে 7টা মানে বাজিলে আৰু তাৰপিছত অলপ ফ্ৰেছ হ'লোঁ তাৰপিছত লগালগ একদম ভাত বনাইছোঁ ভাত এইটো কাৰণে সোনকালে বনাইছোঁ মানে কিবা ভাগৰ লাগি আছে একো কাম কৰা নাই দিনটো হ'লেও মানে কিবা ক'ৰবাৰ পৰা অহাৰ পিছত কিবা মানে ভাগৰ এটা লাগে সেইকাৰণে মামীয়ে মই তালৈকে ভাত বনালোঁ মানে একো বনোৱা নাই তেনেকৈ ভাত পাতিছোঁ আৰু ডিমৰ কাৰী বনাইছোঁ এতিয়া 9টা মানে বাজিব হ'ল আৰু অলপ পিছত খাম তাৰমানে সোনকালে বনাই লৈছোঁ তাৰপিছতহে একেবাৰে অলপ ৰেষ্ট ল'ম সেয়া আৰু এইফালে ডিমৰ কাৰী বনাই আছোঁ হ'লে আৰু অকণমান মান ধনিয়া দি দিছিলোঁ দি পেলাই 2 মিনিটমান উতলিবলৈ দিছোঁ আৰু এইখিনি ভাত বনাই হৈ গ'ল অকণমান দেৰি পিছত ভাত খাম আৰু লাহেকৈ বনাই থৈ দিছোঁ 9:30 10টা মানত খাম আৰু আমাৰ মানে কি হয় ভাত যিমানেই সোনকালে লাগিলে নাখাওঁ লাগিলে 9:30 খাওঁ 10টাতে খাওঁ 11টাতে খাওঁ কিন্তু সদায় মানে শুওঁতে 11:30 হ'বই কেনেবাকৈও হ'লেও মানে 11:30 হ'বই আৰু কেনেবাকৈ কিবা এটা হ'লেও মিলেগৈ আৰু আচলতে ভাত খাই লগালগ খোৱাটো ভালো নহয় ন দিনত যিহেতু আমি ভাত খাওঁ কিন্তু অলপ খোজ কাঢ়ি থকা হয় দিনত খোৱা নহয় কিন্তু ৰাতি হ'লে ধৰক আমি ভাত খাই লগালগ শুই দিওঁ সেইটো ভালো নহয় সেইকাৰণে ভাত খাই অলপ খোজ কাঢ়িব লাগে মানুহে আমি সেইকাৰণে ভাত খাই অকণমান ৰৈ দিওঁ আৰু
টিভি চিভি চাওঁ, নহ'লে কেতিয়াবা কি হয় পাহি মামী মই আৰু মামা লুডু খেলোঁ। ভাল লাগে আৰু দিনততো মামাহঁত নাথাকে ন, অফিচ যায়, ৰাতিহে থাকে, লগ পোৱা হয়। সেয়া আৰু এতিয়া তেনেহ'লে অলপ পিছত ভাত খাম, ভাত খাই লাহেকৈ শুম আৰু আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। ঠিক আছে তেনেহ'লে বাই।